বা আজি দেখোন বন্ধনৰ লোন দিবয়ে বা যেনে তেনে বন্ধনৰ লোনটো ল'ব লাগব চবে ধনী আমিয়ে ধনী নহয় এইবাৰ চবত চাকি ধনী হম কি বুলি ভাবছি বন্ধনৰ লোন ল'মেই মই যাগলে ৰ মিটিঙত জেতুকিও যাবা খুজিছিল দেখোন জেতুকিও তাই গোটা লোন লয় সেনে গোটা ইমান ধনী তথাপিও লয় মানুহ দেখে আৰু আমি গোটা নাজনো বুলিয়ে ভাবে এ পটকা যাওঁ ৰ ছাগালটো ৰাখ আৰু বন্ধনৰ মিটিঙতো যাব লাগিব ছাগালটো পটকে এইবাৰ আকৌ তিৰিমাহা যাই বোলে আগুৰি ধৰিছে না বা ছাগালটো এতিয়া ধৰাক দি আহিলোঁ যেটো কিবা যায় নে নাযায় বাদ দি যাই যাব কোনোবাই নাযায় নাই মইতো যাবাই লাগিব মইতো লোন ল'বাই লাগিব এইবাৰ পৃথিৱীত কৰিও ধনী হ'ম নৰহিলেও আকৌ বেয়া কথা বুঢ়ক বেয়া লাগিব আকৌ নৰহিলেও আকৌ গাই ফুৰিব নহয় গাঁৱত কৈ ফুৰিব বেয়ে হোৱা নাই দেখোন এনে নাযায়ে মই বন্ধনৰ লোনটো পাৰিম কি কৰিম বা আজিকালি দেখছে গাঁৱত কৰি মই একদম চবত চাই ধনী হৈ গৈছোঁ আজিকালি মোক কোনোৱে পাত্তা নাপায় ছয়টাকে চাকনি ৰাখছোঁ মোক আজিকালি কোনোৱে পাত্তা পাবয়ে এইবাৰ মই মুকেশ আম্বানীত কৰিও ওপৰ যাম এইবাৰ ইমান ডাঙৰ ঘৰ বনাইছোঁ এইবাৰ চাট ঢালিম একদম 10 বিল্ডিং বনাম এইবাৰ মই গাঁওখনত কৰিয়ে ধনী হৈছোঁ এইবাৰ মই পৃথিৱীত কৰিও ধনী হ'ম একদম বিল্ডিং বনাম সোণাৰ বিল্ডিং বনাম ইদাৰ মই ইমান দেৰি থিয় হৈ আছোঁ ইমান এতিয়া চাকনি মোক কোনো এটা মোক চেহেৰাখন দিয়া নাই এটেনশ্যন বোৱাৰী অ বোৱাৰী কি মই যেতি তেনেবাৰে থিয় হৈ আছোঁ মোক কোনো এটা চেহেৰাখন দিয়া নাই নেকি যা চেৰ লৈ তাড়াতাড়ি আনো ৰ'ব ধনিয়া আহি আপোনাৰ বেছি হৈছে আপুনি আগতে কেনে আছিল পাহৰি নাযাব আগৰ কথা আৰু এতিয়াৰ কথা আগৰ কথা এটা নানবে বোৱাৰী আগৰ কথা আৰু এতিয়াৰ কথা বহুত বেলেগ আগৰ কথা গেল যেন আৰু তই বেছি কথা মোৰ আগত নকবি কিবা কৰি মোৰ বাবাৰ তাত তই যি কিবা কৰি ভাগ্য কৰি পাছে এখন ঘৰ আৰু তই মোৰ ব্লাউজটো কি পিন্ধিছে আৰু তই এইগিলা কি পিন্ধিছে যা পাটৰ যোৰাটো পিন্ধিয়া মোৰ মই দেখা নাই এইগিলা পাটৰ যোৰা পিন্ধি আছোঁ এইগিলা কোনোবা পিন্ধে নেকি ধনী ঘৰত যা পাটৰ যোৰা পিন্ধিয়া আপুনি ধনী হ'ব পাৰিছে মই এইগিলা আগৰ দৰে মানুহ হৈছে আগৰ দৰে পাটৰ যোৰা নিপিন্ধো মোৰ কাৰোবাৰ পৰা চাইড লাগ মোৰ লাজ লাগে এইগিলাখান মোৰ অফিচৰ মানুহ আহিছে আপোনাৰ বন্ধনৰ পইচা বাচি দিছিহে তেনেকৈ আছে বন্ধনৰ পইচা মাৰিব পাৰিব নেকি আপুনি আৰু মই বন্ধনৰ পইচা লৈছোঁ মই মাৰিম মই কিস্তি মাৰিম তই ক'ব লগা কোন আৰু ইতেনে এনে অফিচৰ মানুহ আহিছে মাত্ৰ এটা কিস্তি আছে যা চৌকেশ্বৰ বাৰে পইচা লৈ আহ আজি পৰা এনে অফিচৰ মানুহ মই অফিচত কাম কৰিব যাম এইবাৰ মই পৃথিৱীত কৰিও কৰোৰপতি হ'ম গম পাইছে আকৌ পৃথিৱীত কৰিও ধনী হ'ম তোৰ বুঢ়ীৰ কথা বুঢ়ী বুলি ক'ব আহিছে হা তোক মই এতিয়া ঘৰৰ পৰা উলিয়াই পেলাই ভিক্ষা খুজিবাৰ লগে দিম গম পাইছে তই মোক বুঢ়ী বুলি ক'ব আহিছি তাই মোক মই 30 বছৰে এটা তিৰি মই মেকআপ চেকআপ কৰি চুলি ষ্টেট কৰি পেলাই ভালকৈ আছোঁ গম পাইছে তোক এতিয়া মই ঘৰৰ পৰা উলিয়াই পেলাই ভিক্ষা খুজি খাব লাগিব তই আপোনাৰ ঘৰত মই থাকিব খোজা নাই পুতেৰৰ ঘৰত আছোঁ মই পুতেৰৰ ঘৰত আছা পুতেৰক কোনে জন্ম দিছি যাই ইমান ফক মাৰিব নাগে মোৰ কাৰণে বঢ়িয়াকে এক কাপ গ্ৰীণ টি বনাই আনগে যাই আপুনি নিজে বনাই খাগে গ্ৰীণ টি চিটি ইমান সোপা চক্কাৰ আছে যাচোন পৰিক মাতি মোৰ মস্ত গৰম লাগছি তাই বনাব নাগে চাহ মোক তাই বিচাৰি দিব যা মাতি আন তাড়াতাড়ি মোৰ আজি মেনেজাৰ ক'ত গৈছে মেনেজাৰ দীপা মেম কি এই মোৰ কেইটা কিস্তি আছে চাওচোন মেম দুটা আছে দুটা আছে নেকি মই আকৌ এটা থকা বুলি ভাবিছিলোঁ বাদ দি এটা থাকলি দুটা থাকলি কি হ'লনো দি দিম দে 2000 টকাহে চাওঁ ফাইলটো মই এটা বস্তু চাওঁ মই কেইটামানক আজি মই চাকৰিকেইটাক মই পইচাই দিয়া নাই নে মই দিব লাগিব নামকেইটা বা ক'ত থাকিল নামকেইটা তুমি নামকেইটা কৈ দিয়াচোন
মোহন ভাৰতী আৰু তপন দেউতাক দিয়া নাই ঘৰত চাগে বহুত টান হৈছে ন মোৰ তাতে চৌকেছত এটা জিন বেগ আছে সেই বেগ ভণ্টি বেগটোত তাতে 50,000 আছে চাৰু তাকে 10,000 দিবা আৰু 10,000 থৈ দিবা তাতে দীপাই যে ফ্ৰিজত যে মাংসখিনি আছে আমাৰ সেই ৰকি বেটাটোক দিবাচোন কোন ৰকি বেটাৰ নাম এই নাচনা নেকি কোন ৰকি বেটা আমাৰ কুকুৰটো তাক দিবা চাগে তাৰ কিজনী যাওঁ দিকে তাৰ মোৰ নখপালিচ গীতা ইমান বেয়া হৈছে নখকেইটাও বহুত বেয়া হৈছে একদম পলিচ কৰিব লাগিব ভনীৰ নখকেইটাও বহুত বেয়া হৈছে লেতেৰা হৈছে পলিচ কৰিব দিব লাগিব আৰু আজি যেটো কি চাকৰি দেখোন আজিৰ পৰা অহাৰ কথা আছিল কিয় বা তাই অহা নাই এই কামকেইটা এই যেটো কিটো বৰ সেই দে তাইক ল'বা আজিয়ে চাম তাই যে আজি কামগিলা লুটি ঘটি নাই তেনেহ'লে তাইক কেঞ্চেল কৰি দিব লাগিব এটা বেলেগ চাব লাগিব এইকেইটাই ভাল যোনকেইটা চাইছোঁ আমাৰ এৱে চাইছে আমাৰ বোৱাৰীক অলপমান চাফা কৰিব লাগিব কিবা ইমান লেতেৰা হৈ গৈছে এইগিলা ৰত্না চত্নাৰ লগত লগ লাগি আৰু আজি মই ফেচিয়েল কৰিব লাগিব অলপমান দাগ পৰিছে কিবা কিবি লাগি মই আৰু আজি মেনিকিয়ৰ আৰু পাদাকিয়ৰ কৰিব লাগিব আৰু দেখোন দুটাই দেখোন পাৰ্লাৰৰ ছোৱালী মাতিছিলোঁ সিহঁতে দেখোন অহাই নাই কিয় বা জানো সিহঁতক পইচাহে পইচা নিদিম দে আৰু তলত চলি নাথাকোঁ আজিকালি চবে মোক ভৰিত ধৰবা আহে বা এই বুটি গছমুৰি বন্ধনৰ পইচা দি কিনে ইমান ধনী হৈ গৈছি আগতে মই এতিয়া ইমান ধনী আছিলোঁ পাল্লি গোটাই গাঁওখনৰ ভিতৰতে মই ধনী আছিলোঁ এতিয়া এই ধনী হৈ গ'ল এতিয়া এই বৰ বেছি আছে ধনী হৈ কিনে হ'লেও মই তাতে কাম কৰিব লাগিব মোৰ যেন পইচা নহা আছে টকা চকা নহা আছে দীপা আহচোন ৰ'বাচোন আৰু এটা চাকৰিৰ নাম লেখাচোন আজি কোন নাম জেতুকি নেকি তাই আগতে মোক গোটেই বৰ লেবেল মাৰিছিল হেল্পাৰনি এতিয়া হেল্পাৰনি হৈ পেলাই মোক লেবেল দেখাইছিল এতিয়া মোক তো দৰকাৰ লেবেল দেখাম মই লেবেল দেখাম এতিয়া অহাই নাই দেখোন মাই বন্ধনত টকা দি কিনে এই ইমান ডাঙৰ ঘৰ বনছি আমাতকেও ডাঙৰ ঘৰ বনছি গাৱে হৈ যে বহি আছে জাগৈ ৰচোন কি হ'লে তোৰ বুটি কাক বুটি বুলি মাতিব আহিছা তোক আৰু তো বেলেগৰ ঘৰত আহিলে নাজানা নেকি যে চেণ্ডেল লৈ এইগিলা পাকা দেখা নাই নেকি চেণ্ডেল লৈ যাই আহিব নোৱাৰি এখন ঘৰৰ মই মালিক নি হয় গম পাইছে আৰু বেলেগৰ ঘৰত আহিলে নাজানে কি মেকামিন জিকাব লাগে বাপ্পা আৰু আগতে একেবাৰে একা দেখিছি হেল্পাৰনি অংগনবাড়ীৰ হেল্পাৰনি আছিল স্কুলৰ জানিব লাগে যে মেকামিন ক'ব লাগে সেইখিনিও নাজানে সেইখিনিও মাথাত জ্ঞান নাই আছে কিন্তু ঘৰত আহিলে কিন্তু মেকামিন বুলি নকয় বুজিলি বুটি তোৰ বৰ বেছি আছে বন্ধনৰ পইচা কেইটা লৈ কিনে আৰু মোৰ বন্ধনৰ পইচা শেষে হৈছে গম পাইছে আৰু জানো হ'ব বুলি ক'ব নালাগে তোৰ নিচিনা চাকৰি নালাগে যা চাইড লাগ কিমান চাকৰি মেনেজাৰ ৰাখি থৈছো হ'ব যা এইটো কিন্তু চাকৰি নহয় দে মোৰ মৰমৰ বোৱাৰী চুন্নি বোৱাৰী কি চুন্নি বোৱাৰীয়ে তই যা মোৰ কাহৰ পাৰাই তই আমাৰ তাত চাকৰি কৰিব নালাগে যা হ'ব দি ইমান বকিলা নাই তই আগতে কেনি কৈছি জানে মোৰ কি কাম হ'ব ক মই ঘৰত যাব লাগে কি মেনেজাৰনি দীপা তাই বোলে এতিয়া ঘৰত যায় যা তই নালাগে কৰিব মই বেছি দি অলপমান আৰু তন্ধৰ যোৱাৰে তোক কবিচোন হেৰি আমাৰ লেট্ৰিনটোত চিচি কেমেৰা লগাব কম যা কি কাম আছে মোৰ কও এতিয়া এই কোকে যায় এই খেকগে যা এই নাংগে যা আমাৰ কি কাম তই ওচৰত আহিছ মোৰ এচিষ্টেণ্ট মেনেজাৰনি হ'ব লাগিব মানে কি আৰু এই কি জানা হাত ভৰি মালিচ কৰা দে হ'ব দে মোক কিমানকৈ পইচা দিবি তই 10,000 পাবি নালাগে মোক 20,000 লাগব মোক তই প্ৰমোচন হ'লি 20,000 পাবি এতিয়া দেচোন তোৰ বা কেনেকুৱা মালিচ ভাল লাগে দেচোন একবাৰ দি চাও তই ইলাখন কাম কৰিব আহিছে যা নালগে তোৰ নিচিনা এটা চাকৰি যা নালাগে বাইদেউ আপুনি মোৰ সৰু কাৰণে বান্ধৱী আপোনাক মই আগতে ইমান বস্তু দিছো নালগে তই মোক মালিচ কৰি দিবা নালগে যা লাগে
লাগে এ বাইদেউ মই জানো দেখ বাইদেউ নাই ৰে ক'ত দিম নহয় মই আপোনাৰ লগতে ইমান বস্তু দিছো পাৰি গেল নেকি আপুনি মই তোক দিয়া নাছিলো নেকি আপনি কি দিছিল বাইদেউ ইমান বকি লাভ নাই নহয় তোক 30,000 দিম দি ভাল কৰিলি দিব মই আপোনাৰ বান্ধৱী হিচাপে আপুনি মোক অলপ বেছিকে পইচা দিবা লাগে আৰু যেতেন একদম কৰিয়ে থাকবি মই নমৰাক গেলি যেতেন তই 1 লাখে পাবি বাইদেউ আপুনি কি ঘৰতে একদম পাটৰ কাপোৰ মাৰি আছে মোক পাটৰ কাপোৰ জোৰা পৰদিনা দিছে আগৰ দৰে আপুনি নিপিন্ধকচোন আজি আগৰ দৰে আপুনি পিন্ধে নাই দেখ বাইদেউ ফাটা চিঙা কাপোৰ মই নিপিন্ধো তো এতিয়া মই ঘৰৰে তো একদম হেৰি একদম আপুনি মোক 2 জোৰা কাপোৰ দিব আগুৰ মাহা মিক্স পাট মাহ মই এনে নিপিন্ধো আমাৰ এনে পৰদিনা বা কালি বা আজি এই 3 দিনৰ ভিতৰত এনে দৰমহা পাবো 10 লাখত কৰিব পাৰ গম পা মই এনে পাটৰ জোৰা দিব সোণাৰ ঘড়ীও দিব সোণাৰ কাণত পিন্ধে দিব বুৱাৰীৰ কাৰণেও আনবো মোটামুটি 5 লাখ মান বস্তুৰ নামতে হেদাব বুৱাৰী আৰু সোণাৰ বস্তু কে দিমি আৰু পাটৰ বস্তু নাই যা কাপোৰ হুচ্ছ মই মিক্স পাট মাহা আছে লৈ যাবি যা বহুত পৰি আছে আমাৰ বুৱাৰীৰো আছে যা লৈ যাবি এই কাপোৰ নিপিন্ধো মই কে তোক কৰি চাফা দে আমাৰ বুৱাৰী ন সেইকাৰণে বাইদেউ আপুনি ইমান ভাল কাপোৰ পিন্ধিছে এইকেইখন কাপোৰ পিন্ধি আছে দেখোন কলিও নুখুজে তাইৰ মানে হেৰি তাই মানে ভাত বনাইছিল না ভাত বনা আজি ৰাতিপুৱাৰ ভাত মানে তাইয়ে বনাইছি সিহঁতে মানে ঘৰত গৈছে সেইকাৰণে তাই হ'ব দিয়ক বাইদেউ লিলি কলিতাৰ ঘৰ হয়নে নহয় বাৰু দুটা কিস্তি 2 মাহে হ'ল দিয়াই নাই বাইদেউ বাইদেউ মই বন্ধনৰ পৰা আহিছিলোঁ আপুনি দেখোন 2 মাহে কিস্তিয়ে দিয়া নাই আপোনাক কোনে আহিবা দিছি মই কি বাতে দিলো আপুনি আহিবা লাগছিল মই তাকে ভাবি আছো আৰে মোক ৰহি দেখতে নালাগে মই নতুন আপুনি ৰহি দেখতে নালাগে নহয় তাতে চকত দেখোন অফিচটো আছে তাতে দিবা লাগে যা মানুহে নাপাওঁ ঘৰততো কোনো নাথাকে এইকেইদিন আমাৰ মানে সেইকেইটা অহা নাই গুৱাহাটী সেইকাৰণে মই নতুন ৰ'ব মই সেইকাৰণে ঘৰটো চিনি পোৱা নাছিলোঁ পইচাটো দিলে ভাল আছিল পইচাটো দিম ৰ'বা যাওঁচোন দীপাই চৌকেছোতে 2,000 টকা এটা আছিলে আপুনি ইয়াতে গেলে আহিবা নাগে আজি মই ফোন কৰিলোৱে হয় আপুনি চকতে দিবা লাগে পইচাটো আকৌ ঘৰত নাথাকে আজি আৰু দিলে কয় আৰু আপুনি নাহিলি আজি ফোন কৰিলো হয় আৰু আজি মাতলো হয় আৰু লয়া তাড়াতাড়ি ধৰাটো কৈছে না ধৰাটো বন্ধনৰ ল'বা লাগবো হাউ চুকা বুচি ঐ কাজদান আলজি আছে মোকে কিছুনে দেখি আছে মা কোনে ঘুরেছি বাইদেউ ঘুৰা কে ঘুৰাম মই কোন দেখিছিলো জলুক বাইদেউ বন্ধনৰ পইচা নাগে নেকি আপোনাৰ তই কে ল'বা লাগে তই দেখোন গিৰে এখন 12 পুতা হেৰিয়ে ধনী হলে মই কে ল'লাম জলুক এতিয়া মানুহ দেখাৱা আৰু